অ'ভাৰ থিংকিং কৰা নেকি? তোমাৰ লগত যদি কোনোবাই ভালকৈ কথা পতা নাই, তোমাক ইগন'ৰ কৰিছে, তেতিয়া অ'ভাৰ থিংকিং কৰা নেকি? তোমাক যদি কোনোবাই তোমাৰ মেছেজৰ ভালকৈ ৰেছপণ্ড কৰা নাই, তোমাৰ কলটো পিক আপ কৰা নাই বা ভালকৈ কথা পতা নাই, অ'ভাৰ থিংকিং কৰা নেকি? বেছি নাভাবিবা। গিভ স্পেচ টু ইয়ৰ ফ্ৰেণ্ড as well as to your partner. Maybe your partner is busy in some work. Value that as well as value yourself. আৰু যেতিয়াই তোমাৰ কোনোবা ফ্ৰেণ্ডক তোমাৰ হেল্প লাগে and you are always there for your friend, but তোমাৰ বিপদত তোমাৰ ওচৰত কাকো নোপোৱা, বেয়া লাগে নেকি? তোমাৰ দুখ লাগে নেকি? আৰু তোমাৰ কেৰিয়াৰ কি হ'ব? পিছলৈ গৈ তুমি ছাকচেছফুল হ'বানে নাই, তুমি এটা ভাল জব পাবানে নোপোৱা, সেই বুলি বেছিকৈ চিন্তা কৰি কৰি ৰাতি টোপনি নাহে নেকি? চ' অ'ভাৰ থিংকিং নকৰিবা। জাষ্ট বিলিভ ইন ইয়ৰ চেল্ফ, বিলিভ ইন ইয়ৰ অ'ন এবিলিটিজ এণ্ড স্কিলছ আৰু আগবাঢ়ি যোৱা। জাষ্ট প্ৰে টু গড, ভগৱানক বিশ্বাস কৰা আৰু কৰ্ম কৰি যোৱা। And you will be successful. বেছিকৈ নাভাবিবা। Overthinking is not bad, but it should not be in a negative way. Overthinking is good, but it should be right thinking, not wrong thinking. It should be based on reality.